নমস্কাৰ, মই দীপায়ন। কবি প্ৰদীপ ভাদৈৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। শুনকচোন এবাৰ। আজি 7 বছৰ হ'ল। পিতাই তোৰ শব্দ আৰু গানে বৰ আমনি কৰে। আঁৰি থোৱা তোৰ প্ৰতিচ্ছবি চাব নোৱাৰোঁ। কজলা শব্দ আৰু কিবা ডাৱৰীয়াই বাট ভেটি বৰ আমনি কৰে। অজানিতে মোৰ চকুলো হৰে পিতাই। আয়ে কান্দে বাবেই বছৰেকীয়া নাপাতো। তই দায় নধৰিবি। তই থকা হ'লে মই ডাঙৰ মানুহ হ'লোহেঁতেন। RCC ঘৰটো এইবাৰ সম্পূৰ্ণ হোৱাৰ পথত। পিতাই, এয়া তোৰ আশীষ নিৰ্মালী। GPF আৰু মাৰ পেঞ্চনৰ পইচা অলপ লগাইছিলোঁ। ঢালাই দিয়াৰ দিনা আয়ে তোৰ মৰিশালীত বন্তি জ্বলাইছিল। মোৰ চকু পানী ওলাইছিল পিতাই। তই চাগে দেখি আছিলি সকলো। নাই, তই দেখা নাই। মোৰ চকুলো দেখিলে তই নিমাতে নাথাক। কিবা ডাৱৰীয়া যেন লগা অপ্ৰিয় দিনটো আকৌ আহিছে। হ'লেও নিজকে চম্ভালিব পাৰিম দে পিতাই। এইবাৰ ঘৰটোও ল'ম। ভাগৱত পাঠ কৰি হৰিনাম ল'ম। তোৰ বছৰেকীয়াও পাতিম, তই সাহস দিবি। 13 জুলাই আহিলে পুৰণি দিনবোৰে শুবলৈ নিদিয়ে পিতাই। তই জাননে? দেওলগা ৰাতিবোৰ তোৰ সাহসত কটোৱা দিনৰ কথাই বৰ আমনি কৰে অ' পিতাই। এৰাবাৰীৰ লুংলুঙীয়া বাটত তোৰ সাহসত খোজ দিয়া ল'ৰালিৰ বৰ মনত পৰে, যেতিয়া 13 জুলাই আহে। পিতাই, আদিত্য নাৰ্ছিং হোমত তোৰ খবৰ লোৱা ঋতুদা আজি বিধায়ক হ'ল। তোৰ আদ্য শ্ৰাদ্ধতো আহিছিল তেওঁ। আৰু তই নোহোৱাৰ খবৰ ল'বলৈ অহা তপনদাও মন্ত্ৰী হ'ল, লগে লগে সাংসদ হ'ল। বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ কৰিবলৈ সৰ্বাদাও মুখ্যমন্ত্ৰী হ'ল। কিন্তু পিতাই, দাদাৰ অনুকম্পামূলক নিযুক্তিটোহে নহ'ল। পিতাই, আজি তই থকা হ'লেই ভাল আছিল। জীৱনত সংগ্ৰামৰ বিনে একো নাই, তই গুচি যোৱাৰ পিছতহে গম পালো পিতাই। তোৰ অনুপস্থিতিত দাইল 1 কেজি কিনিবলৈও শকতি নাছিল পিতাই। কেনেকৈ খুৱাইছিলি আমাক হৰলিক্স, কমপ্লান। তই গুচি যোৱাৰ পিছত মাৰ পেঞ্চনৰ বাবে জাননে পিতাই, IS অফিচত পইচা, কোষাগাৰত পইচা, পেঞ্চন ব্ৰাঞ্চত পইচা, হাউচফ্লেট বিল্ডিঙত পইচা, সকলোতে পইচাৰ খেল দেখোন পিতাই। পইচা নিদিলে ফাইলবোৰ খোজেই নাকাহে। বৰ আচৰিত পিতাই, মাহিলী দৰমহাৰে নোজোৰা সেইসকল বিষয়াৰ মন মগজু কিহেৰে আবৃত্ত, ভাবিলে আচৰিত লাগে অ' পিতাই। আৰু জাননে, অনুকম্পামূলক নিযুক্তিটো একেই দশা। IS অফিচ, DC অফিচ, ডাইৰেক্টৰ অফিচ কিম্বা অসম সচিবালয়তে পইচাৰ খেল। পইচা নিদিলে ফাইলবোৰৰ শিপা গজে, শিল হৈ থাকে। কি কৰিম পিতাই? দাদাই বুজি নাপায়, মই হেনো একো কৰি দিয়া নাই। সেইবাবে সদায় হুলস্থুল লগায়। ঘোচ দিবলৈও মোৰ শকতি নাই পিতাই। সমাজক সুখী কৰি তোৰ স্বাৰ্থ, বাইদেউৰ ঘৰ উঠা পৰা আৰু ভবাখিনি সকলো কৰিলোঁ। GPFৰ ধন উদং কৰিলোঁ। আহিছে 13 জুলাই পিতাই, অজানিতে মোৰ চকুলো ওলায়। মই কলেজলৈ প্ৰথম গৈছিলোঁহে পিতাই। তই থকা হ'লেও ছেমিষ্টাৰে জ্বলা কলা খুৱাব নোৱাৰিলে হ'লে। আজি 7 বছৰৰ আগৰ কথা। তোৰ দহালৈ কলেজৰ বন্ধু কিছুমানো আহিছিল। তোৰ সকামৰ নিমন্ত্ৰণৰ টোপোলা অজানিতে কলেজৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুৰ টেবুলতেই যেতিয়া শুকাইছিল নিৰ্দয়ভাৱে, তেতিয়া মোৰ চকুলো ওলাইছিল পিতাই। এইবোৰ তই দায় নধৰিবি। আজি 13 জুলাই, অজানিতে মোৰ চকুলো ওলায়। পিতাই, এতিয়া সোণগুটি ৰোপণৰ সময়। তোলৈ মনত পৰে, পথাৰলৈ যাওঁ। পিতাই, বৰ দুখ লাগে,
সময়ো নাতে সমাজৰ কাম কান্ধত থাকে। মৰে উৰুলি পোঙা, মৰে পদূলি শুঙা, মৰে অলপ পানীৰ মাছ, মৰে নদীকূলৰ গছ। উঠি আহিছ বাঁহৰ গাজ নেকাটিবি, সমাজৰ বলে পৰা কামটোহে কৰিবি। কাকো টান কথা নকবি, দুই লাই লেচাই কুশলে থাকিবি। আজি কোনে ক'ব পিতাই? যিবোৰ কৈছিলি সেইবোৰকে লৈ জীৱন সজাইছোঁ। পিতাই তই আশীষ দি থাকিবি, মই নোৱাৰোঁ পিতাই। ড্ৰয়িং ৰুমত সজাই থোৱা তোৰ প্ৰতিচ্ছবি চাব নোৱাৰোঁ, তই বেয়া নাপাবি। পিতাই তই সকলো আচনে চাই আশীষ যাচিবিনে পিতাই? এইবাৰ তোৰ বছৰেকীয়া পাতিমেই, আহিছে 13 জুলাই। ধন্যবাদ।